এতিয়াৰ যি চৰকাৰ এই চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন এটা অনুষ্ঠান বিভিন্ন লেভেলত এই অনুষ্ঠানটো পালন কৰি থকা হৈছে। আজি ব্লক লেভেলত সাৰ্কেল লেভেলত কৰা হৈছে, অহাকালি ডিসি অফিসৰ তত্ত্বাৱধানত আৰু কৰা হ'ব। তো এনেকৈ ভাগে ভাগে কৰা হৈছে। তো আজি আমাৰ কোকৰাঝাৰ ডেভেলপমেণ্ট ব্লক আৰু কোকৰাঝাৰ ৰেভিনিউ সাৰ্কেল অফিসৰ তত্ত্বাৱধানত ইয়াত এটা উদযাপন কৰা হৈছে। তো ইয়াত বিশেষকৈ আমি 2 বছৰত বিটিআৰৰ যি চৰকাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন যি UPPL BJP আৰু GSPৰ যি চৰকাৰ, যি ৰাইজৰ চৰকাৰ, জনসাধাৰণৰ সেৱা মনোভাৱ লৈ অহা যি চৰকাৰ, এই চৰকাৰে 2 বছৰত কি কৰিলে এই কথাবিলাক আজি ইয়াত উপস্থিত থকা ৰাইজসকলক আমি জনাইছোঁ। 2 বছৰত চৰকাৰে কি কৰিলে আৰু কি কৰিবলৈ গৈ আছে এই কথাবিলাক আমি জনাইছোঁ। ইয়াত বিভিন্ন ডিপাৰ্টমেণ্টৰ সন্মানীয় বিষয়াসকলো আছে, তেওঁলোকেও কিছু কথা অৱগত কৰিলে। আৰু আফটাৰ লাঞ্চ আৰু এটা সেশন আছে, ইয়াত বিভিন্ন যি ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টৰ বিষয়াসকলে তেওঁলোকে আলোচনা কৰিব যে নিজৰ বিভাগত এই যোৱা 2 বছৰত তেওঁলোকে কি কৰিলে, কি কৰিবলৈ গৈ আছে, কি আঁচনি সমাপ্ত হ'ল আৰু কি আঁচনি অনগোয়িং আছে, এই কথাবিলাকৰ ওপৰত তেওঁলোকেও আলোচনা কৰিব। যেই নহওক আমাৰ BTCৰ শান্তি প্ৰগতি হৈছে, এইটো সকলোৱে স্বীকাৰ কৰে। আগত যি ধৰণৰ আছিলে এই অঞ্চল উত্তপ্ত এটা পৰিময় এটা অঞ্চল আছিল। বিটিআৰ চুক্তি হোৱাৰ পিছত ইয়াত প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত ইয়াত শান্তি এটা স্থাপন হ'ল, মিলা প্ৰীতিৰে ইয়াত বহবাহ কৰি আছে। আৰু এতিয়া প্ৰথম আমাৰ শলাগ ল'বলগীয়া কথাটো হ'ল যে ইয়াত এতিয়া ভূমি মেলা ইয়াত কৰা হৈছে। যিসকল ইয়াৰে অৰিজিন বাসিন্দা, যিসকলে পূৰ্বৰ পৰা ইয়াৰে বসবাস কৰা লোক, তেওঁসকলক মাটিৰ পাট্টা দিয়াৰ যিটো কাম, সেই কামটো আমাৰ যিটো বিটিআৰ চৰকাৰ সেই চৰকাৰে কৰি আছে, লেণ্ড মেলা কৰি আছে। এই প্ৰথম পৰ্যায়ত যিসকলৰ মানে ককা দেউতাৰ পৰা মানে আৰম্ভ কৰি পেলাই ট্ৰেন্সফাৰ কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো এই মানে প্ৰথম পেজত হ'ব। ইয়াৰ পিছত মানে খাস মাটিটো কাৰোবাৰ নামত ট্ৰেন্সফাৰ কৰা বা তেনেকুৱা যিবিলাক মাটি মানে নামজাৰি কৰা, এই প্ৰক্ৰিয়াবিলাক অহা জানুৱাৰী মাহত হ'ব। পৰ্যায়ক্ৰমে তেনেকুৱা বিটিআৰ অঞ্চলতো মাটিৰ যিটো পাট্টা দিয়াৰ কাম, সেই কামবিলাক কৰি আছে। বিভিন্ন আঁচনি আছে, যেনেকৈ হেণ্ডলুম মিছন আছে। হেণ্ডলুম মিছনত মানে যথেষ্ট ইয়াত কাম কৰি থকা হৈছে। ভাৰত চৰকাৰৰ হেণ্ডলুম ডিপাৰ্টমেণ্টেও সহযোগ কৰি আছে। বিশেষকৈ মন্ত্ৰী দৰ্শনা মেডাম, তেওঁৰ ফালৰ পৰা আমি যথেষ্ট বিটিআৰ চৰকাৰে সহায় পাই আছোঁ, তেওঁ সহায় কৰি আছে। এনেকুৱাই এটা হেণ্ডলুম মিছন চলি আছে। পিক মিছন মানে ইয়াত মানে কৰা হৈছে বিটিআৰ চৰকাৰৰ ফালৰ পৰা। বেছিভাগ মহিলা যিহেতু গাহৰি পোহপালনৰ লগত জড়িত এটা অঞ্চল, গাহৰি ব্যৱসায় এটা লাভদায়ক এটা ব্যৱসায়। ইয়াৰ মানে থলুৱা মানুহবিলাকে, ইয়াৰ জনজাতি মানুহবিলাকে যিহেতু গাহৰি পোহপাল কৰাৰ এটা এক্সপিৰিয়েঞ্চ আছে বা পৰম্পৰাগতভাৱে আমি পোহপাল কৰি আছোঁ, সেইটো কৰিলে আমাৰ লাভদায়ক হ'ব বুলি আমাৰ চৰকাৰে ভাবিছে। গতিকে ইয়াত মানে ভালকৈ এই যে পিক মিছন, সেই পিক মিছনটো আৰম্ভ কৰিবৰ কাৰণে ট্ৰেইনিং ইত্যাদি বিভিন্ন মানে কামবিলাক ইয়াত চলি আছে। ইয়াৰ পিছত আমাৰ চেৰিকালচাৰ মিছন, এইটো ইয়াত কৰি আছে। মুগা উৎপাদনটো গোটেই ভাৰতৰ ভিতৰত বিটিআৰ অঞ্চলতে বেছি হয়। গতিকে মুগা উৎপাদন কৰিবৰ কাৰণে ইয়াত মানে কৃষকসকলক যাতে মানে তেনেকুৱা এৱাৰনেছ কৰিব পাৰে, তাৰ কাৰণে চেৰিকালচাৰ এটা মিছন লোৱা হৈছে। ইয়াৰ বাদেও বিটিআৰ চৰকাৰৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক সহযোগ কৰিবৰ কাৰণে জলপানী দিয়াৰ যি ব্যৱস্থা, ইয়াত জ্ঞান চাৰাং বিথাংকি ইয়াত এটা আঁচনি লৈছে। ইয়াৰ পিছত পঞ্চায়ত বিথাংকি লোৱা হৈছে এটা আঁচনি, যি আঁচনিৰ দ্বাৰা মানে যিসকল মহিলা শাক পাচলি বিক্ৰী কৰি, পিঠা দোকান দি, তামোল সৰু দোকান দি পেলাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে, পোহপালন দি আছে পৰিয়ালসকলক, তেওঁলোকক সহায় কৰিবৰ কাৰণে এনেধৰণৰ এটা পঞ্চায়ত বিথাংকি আঁচনি লোৱা হৈছে।